হেল্ল' গাইজ, আজি কাম লাগি থকা হৈছে আৰু ক'ত কি কাম লাগি আছে সকলো দেখাম আৰু চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। এয়া তলত বিট এটা লগোৱা আছিলে, এই বিটটো কাটিলে সম্পূৰ্ণ লেভেল হৈ যাব, সেইবাবে কাটিছে। আৰু এয়া চাওকচোন, এয়া আজি টাইলছ লগাই থকা হৈছে। চাই থকা সম্পূৰ্ণ ভিডিঅ'টো, ফাইনেল লুকটো দেখুৱাম লাষ্টত। কাটিং কৰি আছে, এইফালে দাদাজনে টাইলছ লগাই আছে। আপোনালোকে দেখিছেনে? এয়া চাওকচোন কিমান মছলা খাইছে, কিমান হাইট কৰি লগাবলগীয়া হৈছে মিলাবলৈ। আৰু এয়া চাওকচোন ভাঙিবলগীয়া হৈছে। আমি এয়া বাইক দুখন ইয়াতে ৰাখোঁ, সেইবাবে এইটো বনাই লোৱা হৈছিলে, আজি উখুৱাই দিছে। আনফালে বহুত ৰ'দ আৰু গৰমৰ কথা ক'বই নালাগে। এয়া চাওকচোন ক'ত বহি কাটিবলগীয়া হৈছে। আৰু এইফালে ইমানেই ৰ'দ পৰিছে, সেইবাবে ওপৰত টিউবৱেলখন লগাই লৈ কাম কৰিব লগা হৈছে। আৰু এইয়া চাওকচোন ফাইনেল লুকটো, অলপ ওচৰৰ পৰা দেখুৱাওঁগৈ আৰু চাই থাকক। কেনেকুৱা লাগিছে জনাব টাইলছবিলাক, বিশেষকৈ টাইলছৰ কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাব, আৰু ডিজাইনবিলাক কেনেকুৱা লাগিছে জনাবচোন। মোৰ ভিডিঅ'সমূহ চাই থাকিব। আজিৰ ভিডিঅ'টো ইমানেই। এটা নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই। চাই থাকিব, নতুন ভিডিঅ' আহি আছে অতি সোনকালে।